CEO অসম ছাৰৰ নিৰ্দেশনা মৰ্মে এটা স্পেচিয়েল ইনিচিয়েটিভ সমগ্ৰ অসমৰ লগতে কোকৰাঝাৰ জিলাটো লৈ থকা হৈছে যে যিখিনি আমাৰ শিক্ষানুষ্ঠান আছে এই শিক্ষানুষ্ঠানসমূহত আমি স্পেচিয়েল ড্ৰাইভ কৰি আছোঁ। আপোনালোকে গম পায় যে ভোটিং এজ 18, তো যিখিনি প্ৰস্পেক্টিভ ভোটাৰ্ছ আছে আমাৰ 17ৰ পৰা 21 বছৰলৈকে লাৰ্জ চাংক তাৰে আমাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছত আছে আৰু আমি এটা শ্বেডিউল মতে বিভিন্ন এডুকেশ্যনেল ইনষ্টিটিউশ্যনছত কেম্প মোডত কৰি আছোঁ, যাতে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে যিসকলে এতিয়া ভোটিং এজ গ্ৰুপত আহিছে তেখেতসকলে ৰেজিষ্টাৰ কৰিব পাৰে। ইয়াতে কেইটামান কথা মই উনুকিয়াই দিব বিচাৰিছোঁ। এটা হৈছে যে ৰেজিষ্ট্ৰেশ্যনটো অফলাইন বা অনলাইন কৰিব পাৰে আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ লিংকটো হৈছে voters.eci.gov.in। সেই লিংকটোত গৈ পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে আৰু লগতে আমাৰ টিমছবোৰ আছে, নোডেল অফিচাৰ্ছ আছে, BLOs আছে, AEROs আছে, EROs আছে, তেখেতসকলেও এই এডুকেশ্যনেল ইনষ্টিটিউশ্যনছবোৰ আগন্তুক দিনকেইটাৰ ভিতৰত ভিজিট কৰিব আৰু এটা শ্বেডিউল আমি বনাইছোঁ। এইটোও মই আমাৰ কোকৰাঝাৰবাসী ৰাইজৰ জ্ঞাতাৰ্থে জনাবলৈ বিচাৰিছোঁ। এইটো হৈছে যে 30 নৱেম্বৰ তাৰিখে গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী কোকৰাঝাৰ আৰু কোকৰাঝাৰ HSNMP স্কুলত আমি স্পেচিয়েল কেম্পছ কৰি আছোঁ। 1 ডিচেম্বৰ তাৰিখে ডন বস্কো স্কুল, UN একাডেমি, বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ আৰু দেৱৰগাঁও স্কুল, এইকেইখনত আমি স্পেচিয়েল এডুকেশ্যনেল কেম্পছ কৰি আছোঁ, স্পেচিয়েল কেম্পছ ইন এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ কৰি আছোঁ। আৰু 3 ডিচেম্বৰ তাৰিখে কোকৰাঝাৰ গভ কলেজ, কোকৰাঝাৰ কমাৰ্চ কলেজ, কোকৰাঝাৰ ছায়েন্স কলেজ, কোকৰাঝাৰ গাৰ্লছ কলেজ আৰু CIT, এই আটাইকেইখন শিক্ষানুষ্ঠানতে আমাৰ স্পেচিয়েল কেম্পেইন কৰা হ'ব। ইয়াৰ লগতে আৰু ক'বলৈ বিচাৰিছোঁ যে আমি ইতিমধ্যে যিসকল আমাৰ বুথ লেভেল অফিচাৰ্ছ আছে তেওঁলোককো নিৰ্দেশনা দিয়া হৈছে স্পেচিয়েল কেম্পছ বা যিখিনি পলিং ষ্টেচনত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি সেই প্ৰচেছটো কৰাৰ কাৰণে 26 আৰু 27 তাৰিখে আপোনালোকে গমে পায় যে এইটো প্ৰক্ৰিয়া কৰা হৈছে, এটা ৰাউণ্ড কৰা হৈছে আৰু 3 আৰু 4 ডিচেম্বৰ তাৰিখে আকৌ নেক্সট ৰাউণ্ডটো আমি কৰি আছোঁ। এইখিনি আমাৰ এতিয়া সদ্যহতে এই এক্টিভিটিখিনি ফৰ ৰেজিষ্ট্ৰেশ্যন অফ নিউ ভোটাৰ্ছ কৰি থকা হৈছে আৰু যিসকল আমাৰ এই এজ গ্ৰুপত ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক মই অনুৰোধ জনাম ডেট দে শ্বুড কাম ফৰৱাৰ্ড। আজিকালি ইলেকশ্যন কমিশ্যনৰ পৰা বহুখিনি প্ৰচেছটো বহুখিনি চিম্প্লিফাই কৰা হৈছে, কনভিনিয়েণ্ট কৰা হৈছে যে আহি পেলাই ভোটাৰ হিচাপে আপোনালোকে এনৰোল কৰিব পাৰে আৰু এইটো এটা আমাৰ ইট ইজ এ ডেম'ক্ৰেটিক ৰাইট এণ্ড এ ডেম'ক্ৰেটিক ডিউটি। তো মই কোকৰাঝাৰৰ সমগ্ৰ যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল লোক এইটো এজ গ্ৰুপত আহিছে মই অনুৰোধ জনাম যে আপোনালোকে আগবাঢ়ি আহি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰে যাতে নতুন ভোটাৰ তালিকাত আপোনালোকৰ নামটো সন্নিৱিষ্ট হয়। 3 আৰু 4 ডিচেম্বৰত যিটো পলিং ষ্টেচন ভোটদান কেন্দ্ৰতো স্পেচিয়েল ৰেজিষ্ট্ৰেশ্যন ড্ৰাইভ কৰা হ'ব। তো এই পাব্লিচিটিটো আপোনালোকে দিব যাতে লোকসকল যিটো পলিং ষ্টেচন এৰিয়া আছে সেইটো উইদিন এটা পেৰিফেৰীৰ ভিতৰতে হ'ব, তেখেতসকলে গৈ যাতে BLOক কণ্টেক্ট কৰি নিজৰ নামটো ইনক্লুড কৰা প্ৰচেছটো কৰে আৰু লগত অনলাইনো কৰিব পাৰে। এইটো মই অলৰেডি লিংকটো কৈছোঁ যে voters.eci.gov.in, তাতেও তেখেতসকলে কৰিব পাৰিব।